আজিৰ এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে এটা নিউ ইউটিউব চেনেল ক্ৰিয়েট কৰিছে। বহুতো নিউ ইউটিউবাৰে চেনেল খোলে, কিন্তু যেতিয়া তেওঁলোকে তেওঁলোকৰ চেনেলটো চাৰ্চ কৰে বা কোনো বেলেগ ভিউৱাৰ্ছে তেওঁলোকৰ চেনেলটো চাৰ্চ কৰে, তেতিয়া তেওঁলোকৰ চেনেলটো চাৰ্চ ৰিজাল্টত নাহে। চ' আজিৰ এই ভিডিঅ'ত মই ফুল ডিটেইলছেৰে ক'ম যে আপোনালোকে আপোনালোকৰ চেনেলটো চাৰ্চ কৰি কেনেকৈ আনিব পাৰে। মই আজিৰ এই ভিডিঅ'ত 3টা টিপছ দিম, যি টিপছ 3টা ফ'ল' কৰি আপোনালোকৰ চেনেল চাৰ্চ ৰিজাল্টত 100% আনিব পাৰে। তো বলক, টিপছ নাম্বাৰ 1, আপলোড 3 ইউনিক ভিডিঅ'ছ। মানে আপোনাৰ চেনেল গ্ৰ' কৰাৰ বাবে কমচে কম আপোনাৰ চেনেলত 3টা ভিডিঅ' ডালিব লাগিব, আৰু সেই 3টা ভিডিঅ' একদম অৰিজিনেল হ'ব লাগিব, কোনো ধৰণৰ কপিৰাইট কণ্টেণ্ট হ'ব নালাগে। টিপছ নাম্বাৰ 2, চেনেল নেম ইন টেক্সট। মানে আপুনি যেতিয়া আপোনাৰ ভিডিঅ' পাব্লিছ কৰিব, তেতিয়া পাব্লিছ কৰাৰ সময়ত আপোনাৰ টেক্সটত নিশ্চয় আপোনাৰ চেনেলৰ নাম লিখিব। টিপছ নাম্বাৰ 3, এডভান্স টেক্সট। এডভান্স টেক্সট যেতিয়া আপুনি আপোনাৰ চেনেল খোলে, তেতিয়া আপোনাক এটা অপশ্যন দিয়া হয় এডভান্স টেক্সট। বলক এইটো মই আচলতে আজি প্ৰেক্টিকেলি কৈ দিওঁ বা দেখাই দিওঁ। তো ফাৰ্ষ্টত ক্ৰোম ব্ৰাউজাৰ যাব। ক্ৰোম ব্ৰাউজাৰত গৈ ইয়াত টাইপ কৰিব youtube.com। youtube.com চাৰ্চ কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ খোল খাব। পিছত আপোনালোকে ইয়াত এবাৰ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত তলত যাব। তলত যোৱাৰ পিছত ইয়াত চাব পাৰে এটা অপশ্যন আছে ডেস্কটপ চাইট। তো ইয়াত এবাৰ ক্লিক কৰিব। পিছত এনেকুৱা ধৰণৰ পেজ খোল খাব। পিছত ইয়াত আপোনালোকে চাব পাৰে মোৰ চেনেলৰ লগো আছে। তো ইয়াত এবাৰ ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত ফাৰ্ষ্ট অপশ্যনত আছে ইউৰ চেনেল। তো ইউৰ চেনেলত এবাৰ ক্লিক কৰিম। ইউৰ চেনেলত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰে ইউটিউব ষ্টুডিঅ' এটা অপশ্যন আছে ইয়াত। তো ইয়াত এবাৰ ক্লিক কৰিব। পিছত এনেকুৱা ধৰণৰ পেজ খোল খাব। পিছত ইয়াত এটা অপশ্যন আছে ছেটিং অপশ্যন। তো ইয়াত এবাৰ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰে ছেভ গেন অপশ্যন আছে চেনেল। তো চেনেলত এবাৰ ক্লিক কৰিব। চেনেলত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰে এটা ইয়াতো ছেকেণ্ড অপশ্যন এডভান্স ছেটিং। তো ইয়াত এবাৰ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত স্ক্ৰল কৰি তলত যাব। তলত যোৱাৰ পিছত ইয়াত চাব পাৰে লাষ্ট অপশ্যনত এডভান্স চেনেল ছেটিং। তো ইয়াত এবাৰ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ খুলি যাব। ইয়াত আপোনাৰ চেনেলৰ নাম আহি যাব। ইয়াত চাব পাৰে আছামিজ টেগ চেঞ্জ। মানে ইয়াত টেগটো আপোনাৰ চেনেলৰ টেগ যি আছে সেই টেগ এডভান্স টেগ দিব পাৰে। পিছত ইয়াত কাণ্ট্ৰি চুজ কৰিব। ইয়াত ইণ্ডিয়া আছে, ইণ্ডিয়াই থাকিব, যিহেতু আমাৰ কাণ্ট্ৰি ইণ্ডিয়াই হয়। পিছত ইয়াত ছেকেণ্ড অপশ্যনত আছে ইয়াত চেনেল কে ৱৰ্ডছ। তো ইয়াত এবাৰ ক্লিক কৰিব। ইয়াত টাইপ কৰিব আপোনাৰ চেনেলৰ নাম। পিছত ইয়াত ক্ৰ'মা লগাব। ক্ৰ'মা লগোৱাৰ পিছত আকৌ আছামিজ টাইপ কৰিব। আছামিজ টাইপ কৰাৰ পিছত আকৌ চাব ক্ৰ'মা লগাব। ক্ৰ'মা লগোৱাৰ পিছত টেগ লগাব। টেগ লগোৱাৰ পিছত আকৌ লগাব ক্ৰ'মা। পিছত আকৌ লগাব ইন আছাম। চাব পাৰে মই ইয়াত বিভিন্ন ধৰণৰ টেগ লগাইছোঁ। টেগ হৈছে আছামিজ টেগ, ইন আছাম এইখিনি লগাইছোঁ। কোনোবাই যদি গৈ ইউটিউবত চাৰ্চ কৰে যে আছামিজ টেগ বা আছামিজ টেগ ইন আছাম, এনেকুৱা ধৰণৰ চাৰ্চ কৰিলে তাত আপোনাৰ চেনেল নিশ্চয় আহিব। ইয়াত আপুনি যেনেধৰণৰ আপোনাৰ টেগ লগাব তেনেধৰণে আপোনাৰ চেনেল গ্ৰ' কৰিব, আৰু আপোনাৰ চেনেলত তাত থাকিব। হয়তো আপোনাৰ চেনেল ফাৰ্ষ্টত নাহে, কিন্তু অলপ লাষ্টত হ'লেও কিন্তু আহিব জৰুৰ। পিছত এনেকুৱা লগোৱাৰ পিছত তলত যাব। ইয়াত চাব পাৰে এটা অপশ্যন আছে ছেভ। তো ছেভত ক্লিক কৰিব। পিছত এইটো আপোনাৰ টেক্সট। ইউটিউবত যদি চাৰ্চ কৰে এনেধৰণৰ টেক্সট বা এনেধৰণৰ যদি টাইপ কৰে কোনোবাই, তেতিয়াহ'লে তাত আপোনাৰ চেনেল নিশ্চয় আহিব। যদি কিবা বুজি নাপায় তেনেহ'লে মোক কমেণ্ট কৰিব পাৰে। Took a swing at a wrecking ball.